মিতুৱে আলু কাটি আছে, দেখিছেনে আপোনালোকে? মিতুক আলু কাটিব লগাইছে, তাকে আলু কাটি আছে। ডিম্পু মোৰ ওচৰত টোপনি গ'ল, শুই আছে। তাকে আজি বোলে তায়ে আলু ভাজিব। ভালেই বনাই নে বেয়াই বনাই? যদি বেয়া বনাই টোপোলা টাপুলি বান্ধি ঘৰলৈ যাব লাগিব। বেয়া হ'লে যাবিনে নাই? বেয়া হ'লে যাবিনে নাই ঘৰলৈ? বেয়া নহয় বোলে। তাকে আপোনালোকে চাবচোন বাৰু কি কৰে তাই। ভালেই বনাই নে বেয়াই বনাই? কাটিবও ভালকৈ জনা নাই। চাওকচোন কেনেকৈ কাটিছে। আমি কাটিয়াটো বহুত বেছি ভালকৈ কাটো, তাই কাটিবও জনা নাই। যদি বেয়া হয় বাৰু টোপোলা টাপুলি বান্ধি যাবগৈ আজি ঘৰলৈ। চাই থাকক কি কৰে তাই। ৱেলকাম টু মাই চেনেল। মোৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো এতিয়া আবেলিয়েই হ'ল, 3টামান বাজিলে। তাকে আৰম্ভ কৰিছোঁ। আৰু ইফালে মিতু আছে, মিতুৱে ল'ৰাক লৈ আছে। হেল্ল' হাই কৈ দিয়া। হাই কোৱা দে। হাই হাই। গৰমত তাক ফুট চুট দিয়াই নাই। আৰু আজি শিক্ষক দিৱসলৈ আহিছে আজি শিক্ষক দিৱসৰ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। আৰু আজি 5 ছেপ্টেম্বৰ, লগতে মোৰ আজি জন্মদিনো হয়। তাকে কিনো কৰোঁ চাই যাব ভিডিঅ'টি। ৰাতিলৈ কিবা এটা কৰিব লাগিব বাৰু সৰু সুৰাকৈ। আৰু কিয়নো এতিয়া ধৰ ল'ৰা বাৰ্থডেও আহি আছে, ল'ৰা বাৰ্থডেও পাতিব লাগিব। ক'ত যাওঁ? সেইফালে দুইটাই গৈ আছে, কেনি যায় তাকে চাই যাব ভিডিঅ'টি। আবেলি আৰু ভিডিঅ' কৰা নহ'ল, তাকে বোলো ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰিছিলোঁ যিহেতুতো শেষ কৰিবই লাগিব নহয় জানো, আপোনালোকে নহ'লে বেয়া পাব। আৰু তাকে আজি মোৰ বাৰ্থডে'। অথনিটো ভিডিঅ'টোত কৈছে, জনাইছে মোৰ বাৰ্থডে' বুলি। আৰু তাকে মায়েনো কি বনাইছে দেখুৱাম বাৰু। একো নাই, চিম্পুল। আমিনো কি আৰু বাৰ্থডে'খন পাতিম এতিয়া নহয় জানো। আৰু ল'ৰা বাৰ্থডেও আহি আছে ডিচেম্বৰত। তাকে ল'ৰা বাৰ্থডে পাতিব লাগিব ভালকৈ। আৰু বা আহিছিলে, বায়ে কিবা কেক চেক আনিছে, খালোঁ। কেক চিপছ ধেৰ কিবা কিবি লৈ আহিছে, খাই মেলি আজৰি হ'লোঁ। চাহ খালোঁ, এয়া দেখুৱাবলৈ নহ'ল কিয়নো বাৰ ছোৱালীও আছে, ল'ৰা দুয়োটাই মানে লগ লাগি পূৰা একদম হুলস্থুল কৰি থাকে। আৰু ভিডিঅ' কৰিবলৈ পাহৰিয়ে যাওঁ, সিহঁতৰ লগতে ব্যস্ত থাকোঁ। আৰু আজি শিক্ষকো দিৱস হয়, তাকে শিক্ষক মানে এই দিনটোতে ময়ো জন্ম হৈছিলোঁ, পৃথিৱীলৈ আহিছিলোঁ। আৰু তাকে মিতুৱেনো বেক চাইডত পূৰা ডেন্স কৰি আছে। আৰু অথনি কথাটো ক'বলৈ আছে, ৰাতিপুৱা আলু তাই কাটিছিল যে তাই নিজে ভাজিলে, খাবলৈ বহুত বেয়া হৈছিলে। ইফালে আচোন দেখুৱাইতো, ছোৱালীজনীক দেখুৱাই আছোঁ, চাব হা। তাই এইফালে ডেন্স কৰি আছিলে। আলু ভাজি ভাল হৈছে। এই মানে এনেকুৱা বেয়া আলু ভাজিছে, এই যোনে বিয়া পাতিব পস্তাই থাকিব। কিন্তু ভাজিব ভালকৈ জনা নাই, কেঁচা হৈ আছে। ইমান টেষ্টি বুলি কৈছিলি তই এতিয়া। টেষ্টি হোৱা নাই, এনেই কৈ দিছিলোঁ অথনি টেষ্টি বুলি। আৰু তাই গুচি গ'লে বেয়া লাগিব, তাই কাইলৈ যাবগৈ। তাই থকাৰ কাৰণে অলপ ভাল লাগি আছিলে, টাইমটো পাছ হৈ আছে। কিয়নো মোৰ কোনো লগ নাই, তাইৰ লগতে থাকোঁ, টাইমটো পাছ হৈ যায়। তাকে কাইলৈ যাবগৈ, এসপ্তাহমান হ'ল যে তাইৰ ঘৰতো কোনো নাই। তাইৰ মাক বাপেক আৰু তাই, মানে মহা মাহী আৰু তাই। তাকে সেইকাৰণে মাকে ফোন কৰিছে, কাইলৈ যাবগৈ। আৰু মায়েনো কি বনাই আছে আপোনালোকক দেখুৱাই আছোঁ। বনাই আছে টেষ্টিকৈ, তাকে খালে দেখুৱাম বাৰু। আৰু কি বনাইছে? আৰু ডিম বনাই আছে। বনোৱা নাই মানে, বনাব আৰু। কালি আৰু ভিডিঅ' কৰা নহ'ল, ৰাতি ভাত চাত খাই এলাহ লাগিল, শুই থাকিলোঁ। আৰু মোৰ নেট পেকটো শেষ হৈ থাকিলে। কালি ভিডিঅ'খিনি আজিহে পাব। কালি
শিক্ষক দিৱসো আছিলে আৰু লগতে মোৰ বাৰ্থডেও আছিলে। সেই ভিডিঅ' বনাই থলোঁ। একো পতা নাছিলোঁ বাৰু, এনেই ৰাতি কিবা এটা খালোঁ আনি মেলি, তাকে বোলো ভিডিঅ'টো কৰি থৈছিলোঁ। আৰু এতিয়া মিতু যাবলৈ ওলাইছে, মহা আহিছে নিবলৈ, আৰু আমি দুইজনী অলপ ওলাই আহিলোঁ বাহিৰতে। তাকে যাবলৈ মন নাই, কিন্তু নগ'লেও উপায় নাই, কলেজ আছে কাইলৈ পৰা। কলেজ আছে আজিৰ পৰাই আছে বাৰু, আজি নগ'ল, কাইলৈৰ পৰা যাব। আৰু কি হ'ল কি হ'ল অ'?